আজি ৰাতিপুৱাৰ জলপানৰ বাবে ভাবিলোঁ কিবা বেলেগ এটা বনাওঁ আৰু সেই বুলি ভাবি কেইটামান মগু দাইল এইদৰে তিয়াই থৈ দিলোঁ। যদি আপোনালোকে বিচাৰে ধুই পেলাইও তিয়াই থ'ব পাৰে, মই নোধোৱাকৈয়ে থৈ দিছোঁ। দুঘণ্টাৰ বাবে এইখিনি এনেকৈ তিয়াই থ'ম আৰু দুঘণ্টাৰ পিছত মই এইখিনি ধুই ল'ম। দুঘণ্টা হৈ গ'ল আৰু মগু দাইলখিনি ভালদৰে ধুই লৈছোঁ আৰু ধুই লৈ এনেকৈ এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিছোঁ। ইয়াত নিমখ, জলকীয়া, আদা, যদি আপোনালোকে বিচাৰে নৰসিংহৰ পাত কেইটামান দিব পাৰে আৰু অকণমান পানী দি পেলাই এটা ধুনীয়া মিহি পেষ্ট এটা বনাই ল'ব। এয়া দেখিছে মিহি পেষ্ট এটা হৈ গৈছে। মই আকৌ জলকীয়া নিমখ দিব পাহৰিছিলোঁ, এতিয়া দি ল'ম, কথা নাই। আকৌ এবাৰ গ্ৰাইণ্ড কৰিম। আদা, জলকীয়া এইদৰে দি দিছোঁ। এয়া হৈ গ'ল। এতিয়া এটা ইয়াৰ পনীয়া ধৰণৰ বেটাৰ এটা বনাই ল'ব লাগিব। পানী মিক্স কৰি যেনেকৈ আমাৰ খলা চপৰীয়া পিঠাৰ বেটাৰটো হয়, ঠিক তেনেকুৱা হ'ব লাগিব। এনেকৈ এটা বহল চৰিয়াত বেটাৰখিনি বাকি ল'ব। এনেকুৱা গোল হেতা এখন ল'ব, তেতিয়া সুবিধা হ'ব। মিক্সাৰ গ্ৰাইণ্ডাৰটোত ভালেখিনি বেটাৰ লাগি থাকে, গতিকে মই তাত পানী ভৰাই আকৌ সেইখিনি পখালিয়ে ইয়াত দি দিম। এয়া চাওক, বেটাৰখিনি একাষৰীয়াকৈ থৈ মই এইফালে তিয়ঁহৰ চালাড অলপ বনাইছোঁ। মই আকৌ তিয়ঁহ এনেকৈ মিহিকৈ কাটি খাই ভাল পাওঁ। এইফালে এখন বহাই দিছিলোঁ মই পিঠা, আৰু আপোনালোকক এখন মই পুৰি পেলাই দেখুৱাম। লাগিব আমাক টাৱাত তেল দিব, টাৱাখন গৰম হ'ব দিব আৰু জুইটো কমাই ৰাখিব কিন্তু দেই, জ্বলি যাব নহ'লে। এনেকৈ অলপ অলপকৈ বেটাৰখিনি ইয়াত বাকি দিব। ডোছাৰ নিচিনাকৈ এইদৰে হেতাখন লাহে লাহে ঘূৰাই দিব। তেতিয়া ক'ৰবাত ডাঠা আৰু ক'ৰবাত পাতল নহয়, তেতিয়া সমান হ'ব আৰু জুইটো কমাই ঢাকনিখন লগাই থ'ব। এনেকৈ দুটা ছাইডে ধুনীয়াকৈ আপুনি সেকি ল'ব। হৈ গ'ল। এতিয়া ইয়াক পৰিৱেশন কৰক। আচলতে পৰিৱেশন কৰা ষ্টাইল আপুনি নিজাকৈও দিব পাৰে, মোতকৈ বেছি ভালদৰেও দিব পাৰে। মই আমি ঘৰত খাবলৈহে বনাইছোঁ, গতিকে এনেই দি দিছোঁ আৰু। ইয়াৰ লগত তিয়ঁহৰ চালাড। মই কিন্তু এই ৰেচিপিটো বহুত ভাল পাওঁ খাই, আৰু ই হেল্ডিও হয়, কাৰণ ইয়াত চাউল নাই বা ভাত নাই, বহুত প্ৰ'টিন থাকে বুলি কয় মগু দাইলত। এবাৰ আপোনালোকে ট্ৰাই কৰি চাব ঘৰত, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে। থেংক ইউ।